মই তানিছা মই আজি আপোনালোকৰ ওচৰত এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি গৈ আছোঁ পদুমপুৰি এখন সৰু হোটেললৈ তাত 30 টকাত 5খন পুৰি আৰু লগতে চাটনি দি পেলাই বহুত টেষ্টি বুলি বহুত লোকে ক'লে সেইকাৰণে আমি তালৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। বজাৰ পাৰ হৈ আমি এতিয়া পাব্লিক বাছ ষ্টেণ্ডৰ ওচৰলৈ যাম। তাতে আছে হোটেলখন আৰু আমি নানাৰ লগত গৈ আছোঁ। নানাই গাড়ী চলাই আছে আৰু তাত গৈ পেলাই আমি আপোনালোকক দেখুৱাম ভিডিঅ'টো কোনডোখৰত আছে কি দেখুৱাই আছোঁ আৰু আমি এতিয়া পামগৈ। এতিয়া আমি পোষ্টাৰ এখন পাৰ হৈ গ'লোঁ, সৰু বেনাৰ এখন লগাই থোৱা আছে। তাৰপাছতে গৈ আছোঁ নানাৰ লগত এতিয়া। গাড়ীখন ৰখালে আৰু মইতো ফাৰ্ষ্ট টাইম গৈছোঁ, নেনা বাৰু আগত গৈছে। নানাইটো ক'লে যে ইয়াত বহুত টেষ্টি আৰু বহুত কম প্ৰাইজতে ধুনীয়াকৈ ইয়াৰ বহুত ৰাতিপুৱা মানুহ আমি আহি দেখিছোঁ, মানুহে খায়ে আছে আৰু সৰু সুৰাকৈ আছেতো হোটেলখন আৰু মানুহে বনাই আছে, মানুহ খাই আছে। দেখাতে লাগিছে চব 5খনকৈ পুৰি দিছে, চাটনি আপোনাৰ 4টামান দিছে, আপোনাৰ সৰিয়হ চাটনি বা আৰু কিবা কিবি চাটনি আছিলে আমি নল'লোৱে বাৰু। আৰু তেওঁ কিমান ফাৰ্ষ্টলি তেওঁ মানে ৰুটি বেলিছে আৰু বনাই আছে ফটাফট আৰু খাবলৈও মই টেষ্টি পালোঁ, ভালেই বনাইছে বাৰু। আৰু আপোনালোকেও আহিব পাৰে আৰু 30 টকাতে 5খন পুৰি ধুনীয়াকৈ দিছে। এয়া পদুমপুৰি। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই।